ৰিজাল্ট দিব কোন তাৰিখে দিব 19 20 21 তাৰিখ মানে নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰো ভালে আছে ফাইনালি মেট্ৰিকৰ ৰিজাল্ট ডেট ঘোষণা কৰা হৈছে কেতিয়া ৰিজাল্ট দিব আৰু লৰা ছোৱালীৰ বাবে কি সুবিধা আছে চাওঁ আহক আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নাম ভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিব আৰু যোনে মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19 20 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট বন্ধুসকল আপোনালোকে গম পালে যে 19 20 21 তাৰিখে কোনোবা এটা ডেটত ৰিজাল্ট মুকলি কৰিব বন্ধুসকল আজি ভিডিঅ'টি মানে যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ